মই ধন্যবাদ জনাইছোঁ আৰু যিসকলে আজি UPPL দলৰ আদৰ্শ আৰু উদ্দেশ্যটো ভাল পাই পেলাই ইয়াত যোগদান কৰিছে মই তেখেতসকলক আদৰণি জনাইছোঁ। তো আমি ইতিমধ্যে বিটিআৰ অঞ্চলত যি পৰিৱৰ্তন যিটো দেখিবলৈ পাইছোঁ মানুহৰ মানসিকতা এইটো সঁচাকৈ আমি শলাগ ল'ব লাগিব। মই এই সময়ত সকলো পৰিৱৰ্তন বিচৰা ৰাইজলৈ ধন্যবাদ জনাইছোঁ, কাৰণ পৰিৱৰ্তন আহিলেহে উন্নয়ন হ'ব, পৰিৱৰ্তন আহিলেহে আমি নিজে বিচৰা নিচিনা আমি কামবিলাক কৰিব পাৰিম। প্ৰকৃতিটো পৰিৱৰ্তনশীল আৰু মানুহৰ চিন্তাধাৰাও যদি পৰিৱৰ্তনশীল হয়, আমি পৰিৱৰ্তনটো যদি ৱেলকাম কৰিব পাৰোঁ, তেতিয়া আমি এটা ষ্টেজৰ পৰা আনটো ষ্টেজলৈ যাব পাৰোঁ। গতিকে যোৱা 17 বছৰ আমাৰ যিটো উন্নয়ন এইটো স্থবিৰ হৈ গৈছিলে, আমাৰ যিটো প্ৰশাসন এই প্ৰশাসনটো ৰাইজৰ পৰা বহুত দূৰলৈ লৈ গৈছিলে, আৰু আজি যিটো আমাৰ সংগ্ৰাম এই সংগ্ৰামটো হৈছে পুনৰ এই যে প্ৰশাসন ব্যৱস্থাটো ৰাইজৰ ওচৰত আনিব লাগিব। কাৰণ এটা অঞ্চল, এটা দেশ, এটা ৰাজ্য উন্নয়ন হ'ব লাগিলে প্ৰশাসনৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে। আমি ৰাইজ হিচাপে, সমাজ হিচাপে বহুত কাম কৰিব পাৰোঁ আৰু সেই কামটো আমি নিজাকৈ কৰি থাকোঁ, কিন্তু চৰকাৰীভাৱে যিবিলাক কাম কৰিব লাগে প্ৰশাসনিকভাৱে হ'ব লাগিব। আৰু সেই প্ৰশাসন যন্ত্ৰটো যদি ৰাইজৰ লগত, সমাজৰ লগত, নাগৰিকসকলৰ লগত সুসম্পৰ্ক এটা নাথাকে, তেনেহ'লে আমাৰ উন্নয়নটো কেতিয়াও সম্ভৱ নহ'ব। তো সেইকাৰণে আজি যোৱা 27 জানুৱাৰীত এটা চুক্তি হৈ যোৱাৰ পিছত এই অঞ্চলত যিটো অস্ত্ৰৰ জনজননী বা সংগ্ৰাম এইটো সমাপ্ত হোৱাৰ পিছত ৰাইজে চবে নিৰাপদ এটা অনুভৱ কৰিছে, ৰাইজে শান্তি এটা অনুভৱ কৰিছে। আৰু ইয়াৰ পিছত এতিয়া বিচাৰিছে যিহেতু শান্তি স্থাপন হ'ল, আমাৰ পুলিচ মিলিটাৰীক আৰু ভয় কৰিব নালাগে, উগ্ৰপন্থীক ভয় কৰিব নালাগে, নিজৰ মতে আমি ব্যৱসায় বাণিজ্য কৰি খাব পাৰিম, নিজৰ মতে খেতি বাতি কৰিব পাৰিম, নিজৰ মতে শিক্ষা দীক্ষা সকলো দিশত আমি কাম কৰি আগবাঢ়ি যাব পাৰিম। এইকাৰণে এতিয়া ৰাইজে বিচাৰিছে যে ইয়াত প্ৰশাসনিক যিটো নেতৃত্ব দি আছে সেই নেতৃত্বৰ এটা সাল সলনি হ'ব লাগে। চৰকাৰৰ যি নেতৃত্ব আছে সেই নেতৃত্বৰ সাল সলনি হ'ব লাগে। আজি ভাৰত চৰকাৰে এটা ভাল নেতৃত্ব দি আছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। তেখেতে কৈছে সবকে সাথ সবকে বিকাশ, না খাওঁগা না খানে দুংগা। তেখেতে কৈ আছে এক ভাৰত শ্ৰেষ্ঠ ভাৰত। আজি তেখেতৰ যদি আদৰ্শ এই কথাবিলাক যদি তেখেতৰ লৈ আজি আমাৰ অঞ্চলতো সবকে সাথ সবকে বিকাশ হ'ব লাগিছিলে, কিন্তু আজি সেইটো নহ'লে এটা জনগোষ্ঠীৰ এজন মানুহক তেখেতসকলে পিক আপ কৰি BPF-এ তেখেতসকলৰ দ্বাৰাহে চবকুচ কৰিবলৈ ধৰিলে, কিন্তু সমাজখন তেখেতসকলে বাদ দিলে, জাতিখন তেখেতসকলে বাদ দিলে। সেইকাৰণে আজি ৰাইজ, জাতি, জনগোষ্ঠী চবে অতিষ্ঠ হৈছে, বেয়া পাইছে আৰু BPF-ক এৰি পেলাই UPPL-ত যোগদান কৰিছে। আজি এটা শুভ লক্ষণ। এটা সময়ত কোনোবাই আজি জাতি ভেদাভেদ, সমাজ ভেদাভেদ, ধৰ্ম ভেদাভেদৰ ৰাজনীতি আৰম্ভ কৰিছিলে, কিন্তু আজি যিটো দেখা গ'ল যে এই গোটেই কথা পাহৰি পেলাই বিটিআৰ অঞ্চলৰ আজি বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে একত্ৰিত হৈ আগবাঢ়ি আহিছে আৰু এটা সুস্থ সমাজ গঢ়াৰ লগতে সুস্থ ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰি সম উন্নয়ন, সম মৰ্যাদা যাহাতে হয়, সকলোৰে নিৰাপত্তা সুনিশ্চিত হয়, সকলো শান্তিৰে থাকিব পাৰে, আমাৰ শিক্ষাৰ শৈক্ষিক যিটো পৰিৱেশ আমি সলনি কৰিব পাৰোঁ। আজি আমি কি আশা কৰিছিলোঁ? যোৱা 17 বছৰে ভাৰত চৰকাৰ, অসম চৰকাৰে যিবিলাক আঁচনি আজি এই অঞ্চলত দিছে সেই আঁচনিৰ সঠিক ৰূপায়ণ হ'ব লাগে বুলি আমি আশা কৰিছিলোঁ। আৰু ইয়াৰ বাহিৰে যিহেতু 5,000তকৈ অধিক কোটি টকা আহিলে, সেই টকাখিনি এটলিষ্ট দৰিদ্ৰ দুখীয়া মানুহৰ কিবা এটা হ'ব, মহিলাসকলৰ কিবা এটা হ'ব, আমাৰ খেতিয়কৰ কিবা এটা হ'ব, নিবনুৱাসকলৰ কিবা এটা ভাল কাম হ'ব, তেনেকুৱা চবে আশা কৰিছিলে। কিন্তু চাওঁতে 17 বছৰ পাৰ হৈ গ'ল। BPF-ৰ নেতা, পালি নেতাই আজি ইয়াত উঠি ৰজা বহি ৰজা হৈ থাকিল, গোটেই প্ৰশাসনটো নিজৰ পকেটত লৈ চলিল, কিন্তু ৰাইজে একো নাপালে। সেইকাৰণে প্ৰথমতে এই প্ৰশাসনটো ৰাইজৰ ওচৰলৈ আনিব লাগিব, এইটো কাৰো পকেটত থাকিব নোৱাৰে। এই প্ৰশাসন, ৰাইজৰ প্ৰশাসন, এই কামটো আমি 5 বছৰত কৰিব লাগিব। ইয়াত কোনোবাই আজি দাদাগিৰি কৰি, ইয়াত কোনোবাই উঠি ৰজা বহি ৰজা কৰিছে, কোনোবা জাতি জনগোষ্ঠীক ধমকি দি পেলাই দাদাগিৰি কৰি পেলাই তেখেতসকলে ভোট লৈ পেলাই নিজৰ কাম কৰি আছে। আজি সেই জাতি জনগোষ্ঠীৰ তেখেতসকলৰ কব্জাৰ পৰা ওলাই আহিব লাগিব আৰু ভাল এটা ৰাজনীতিক, এটা গণতান্ত্ৰিক বাতাবৰণ সৃষ্টি কৰিব লাগিব, য'ত দুখীয়া মানুহ, সকলো পিছপৰা শ্ৰেণীৰ মানুহ একেলগে কাম কৰিব পাৰে, তেনেকুৱা এটা পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰিব লাগিব। সেইকাৰণে আমি এটা আঁচনি তৈয়াৰ কৰিছোঁ যে এই UPPL-ৰ চৰকাৰ অহাৰ লগে লগে দুৰ্নীতি ভ্ৰষ্টাচাৰটো বন্ধ হ'ব লাগিবই। ইয়াৰ লগে লগে যিসকলে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছে সেইসকলে আইনগতভাৱে শাস্তি পাব লাগিব।
আইওৱা ঘৰ জব কাৰ্ডৰ কামবিলাক কৰা নাই আইওৱা ঘৰ জব কাৰ্ডৰ কামবিলাক যিসকলে কৰা নাই অতি শীঘ্ৰে যাতে জব কাৰ্ড ঘূৰাই দিয়ে আৰু জব কাৰ্ডৰ নামত যিয়ে 1000 টকা পাব লাগে তাক 100-200 টকা দিছে যিয়ে 10,000 পাব লাগে তাক 1000 দিছে এই পইচাবিলাক সব ঘূৰাই দিব লাগিব জব কাৰ্ড মানে যিবিলাক ৰেচন কাৰ্ড দুখীয়া মানুহ ৰেচন কাৰ্ড সবকে দিব লাগিব আজি দুখীয়া মানুহ ৰেচন কাৰ্ড তেখেতসকলে মানে নিদিয়াকৈ থৈ দিয়াটো এইটো এটা অপৰাধ হৈছে এইবিলাকত পইচা ল'ব নোৱাৰে এইটো ৰাইজৰ প্ৰাপ্য নাগৰিকসকলৰ প্ৰাপ্য আৰু ইয়াৰ লগে লগে সেলফ হেল্প গ্ৰুপবিলাকক আমি কোনো উদালগুৰি জিলাৰ ইলেকশ্যন আহিলে বোলে 5,000 2,000 টকা যাচি দিয়ে আৰু ভোট আদায় কৰে আমাৰ মহিলাসকল সবলীকৰণ হ'ব লাগিব কিয়নো অৰ্থনীতি পুৰুষ আৰু মহিলা দুইটাই অংশগ্ৰহণ কৰিলে আগবাঢ়ি যাব এই কাৰণে 2,000 5,000 নহয় UPPL চৰকাৰ আহিলে আমি কৈছো প্ৰত্যেকটো সেলফ হেল্প গ্ৰুপত ৭৫,000 কৰি টকা দিয়া হ'ব যাতে কিবা নহয় কিবা এটা কৰিব পাৰে আৰু কোনো অফিচত যোৱাৰ নামত ফাইল ইফালে কৰাৰ নামত টকা খাব নোৱাৰে এই কাৰণে আমি কৈছো UPPL চৰকাৰ আহিলে 6 মাহৰ ভিতৰত প্ৰত্যেকটো গাঁৱত কম্পিউটাৰ আৰু ইন্টাৰনেট বহাই দিয়া হ'ব আপোনালোকৰ অভাৱ অভিযোগ আপোনালোকে কোকৰাঝাৰত যাব নালাগে আপোনালোকে উদালগুৰিত যাব নালাগে আপোনালোকে কত দূৰত যাব নালাগে নিজৰ গাঁৱৰ পৰাই কি অভাৱ অভিযোগ ৰাস্তা নাই দলং নাই হস্পিটাল নাই ডক্টৰ নাই এম্বুলেন্স আহা নাই সব নিজৰ গাঁৱৰ পৰাই এপ্লিকেশন দিব পাৰিব এইটো মানে চৰকাৰলৈ গৈ পাব সেইকাৰণে ৰাইজ এটা সবে পৰিৱৰ্তনলৈ আগবাঢ়ি আহক এই বছৰ নহয় 2 বছৰ নহয় 17 বছৰ আমি ইহঁতক চলো 17 বছৰ এটা ইণ্ডাষ্ট্ৰি বনাব নোৱাৰিলে আজি বাঁহ বেতৰ ইণ্ডাষ্ট্ৰি বনাব পাৰে ইয়াতে আজি কি আছে আমাৰ লাইফ ষ্টক এনিমেল হাজবেণ্ডাৰী যিটো মানে মুৰ্গী পালন কৰা হাঁহ কুকুৰা পালন কৰা মহিলাসকলৰ বোৱা কাটা বেগ বনোৱা পুতলা বনোৱা বহুত ইণ্ডাষ্ট্ৰি আহিছে আজি এইটো কৰিব পাৰে যাতে নিজৰ ঘৰত থাকি উপাৰ্জন কৰিব পাৰে কিন্তু সেইবিলাক একো নকৰিলে এই কাৰণে আমি পৰিৱৰ্তন আনাৰ লগে লগে এই স্মল স্কেল ইণ্ডাষ্ট্ৰি কটেজ ইণ্ডাষ্ট্ৰিটো ৰাইজলৈ আনিব লাগিব যাতে নিজৰ ঘৰতে কিবা এটা উপাৰ্জন কৰি খাব পাৰে তো ৰাইজ মই বিশেষ কথা ক'ব বিচৰা নাই আপোনালোকে ইতিমধ্যে সব গম পাইছে পৰিৱৰ্তনৰ কাৰণে গোটেই বিটিআৰত ৰাইজে উঠি পৰি আহিছে আজি যেনেকে যোগদান কৰিলে UPPLত কোনো এটা দল সংগঠন নাই যাৰ পৰা UPPLত যোগদান কৰিবলৈ অহা নাই যি জনগোষ্ঠীৰ লগত বড়োসকলৰ সম্বন্ধ বেয়া হৈ গৈছিলে এই ৰাজনৈতিক নেতাবিলাকৰ কাৰণে এই জনগোষ্ঠীবিলাকৰ লগত লাহে লাহে আমাৰ সম্পূৰ্ণ সম্বন্ধ মধুৰ হৈ আহিছে ভাল হৈ আহিছে আৰু মই এই কথাই ক'ব বিচাৰিছো অকল বড়ো বা কোনোবা জনগোষ্ঠী ইয়াত জীয়াই থাকিব নোৱাৰে আজি আমি সবে প্ৰথমতে আমি ভাৰতৰ নাগৰিক ইয়াৰ পিছত আমি অসমৰ বাসিন্দা ইয়াৰ পিছত আমি বিটিআৰৰ বাসিন্দা আৰু বিটিআৰৰ বাসিন্দা হিচাপে ভূমিৰ অধিকাৰ সবে পাব লাগিব ৰাজনৈতিক অধিকাৰ সামাজিক অধিকাৰ সবে পাব লাগিব এই কামখিনি আমি কৰিব লাগিব ইয়াত আৰু ধৰি ৰাখি লাভ নাই আমি ইয়াত যিমান জনগোষ্ঠী আছে আমি সবে দাদা ভাই ইয়াত গোৰ্খাও অধিকাৰ পাব লাগিব আদিবাসীও পাব লাগিব মাইনৰিটিও পাব লাগিব বঙালীও পাব লাগিব ৰাভা খৰণীয়া সবে পাব লাগিব সকলো জনগোষ্ঠী যাতে সমানে আগবাঢ়ি যায় এই কামখিনি আমি কৰিব লাগিব আমি কৈছো প্ৰথমতে আমি সৰকাৰ গঠন কৰাৰ পিছত ৰিক্সাৱালা ঠেলাৱালা মদ বিক্ৰী কৰা মানে কোনবা খৰি বিক্ৰী কৰি আছে সেই মানুহখিনি প্ৰথমতে চাব লাগিব যাতে ইহঁতে মানুহ হিচাপে জীয়াই থাকিব পাৰে তাৰ পিছত বাকি মানুহখিনি চাব লাগিব ভাৰত চৰকাৰৰ বহুত ভাল ভাল আঁচনি আছে মই ৰাজনীতি অহাৰ আগতে বহুত আঁচনিবিলাক মই ষ্টাডি কৰা নাছিলো কিন্তু ৰাজনীতি অহাৰ লগে লগে এই 10-15 দিনত মই ষ্টাডি কৰি আছো ভাৰত চৰকাৰৰ বহুত ভাল ভাল আঁচনি আছে যি আমাৰ ৰাজ্যলৈ আহি নাপায় অসম চৰকাৰৰ ভাল ভাল আঁচনি আছে আমাৰ ৰাজ্যলৈ আহি নাপায় আমাৰ নেতা পালি নেতাবিলাক এইটো গুৰুত্বই নিদিয়ে আজি যিখিনি পইচা টকা আহে আত্মসাৎ কৰি থাইলেণ্ডত ঘূৰিব যাব নেপালত ঘূৰিব যাব ক'ৰবাত আমেৰিকাত ঘূৰিব যাব সব নিজৰ কাম কৰাত ব্যস্ত ৰাইজৰ কাৰণে সময় নাই আৰু সেইবিলাক মানুহ আৰু বেছি দিন নেতা কৰি লাভ নাই ৰাইজৰ সেৱা কম কৰে কিছুমানে মদ বেছি খায় এনেকা হলে সমাজ আগবাঢ়ি নাযাব সেইকাৰণে মই আমাৰ UPPLৰ নেতৃবৃন্দ কৈছো প্ৰাইমাৰী হওক ব্লকে হওক ৰাইজৰ কাম কৰিব যাওঁতে যাতে কাৰো মুখৰ গন্ধ নলায় সেইখিনি এটলিষ্ট ঠিক কৰক নহলে আমিও BPF হৈ যাম BPR নিচিনা হৈ যাব ৰাইজে সেইটো নিবিচাৰে তো ৰাইজ মই দীঘলীয়া নকওঁ আমাৰ ৰেলী আছে আজি প্ৰথম আমাৰ পৰিৱৰ্তন ৰেলী মই এই টংলাৰ পৰাই যাত্ৰা কৰিব বিচাৰিছো আমাৰ বিটিআৰত পৰিৱৰ্তন লাগে আৰু ভাৰত চৰকাৰ লাগে গতিকে আমাৰ যিমান আজি অংশগ্ৰহণ কৰিছে একেলগে আমি টংলা টাউনত ৰেলী কৰিম আৰু ইয়াৰ পৰাই এটা বাৰ্তা দিম আমি গোটেই মানে বিটিআৰ অঞ্চলত যে আজি টংলাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে বিটিআৰৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আমাৰ পৰিৱৰ্তন লাগিবই
আজি এই সভাখন শেষ হৈ যোৱাৰ পিছত আপোনালোকে গাঁৱে ভূঞে জাতি জনগোষ্ঠী আমাৰ দাদা ভাই চবৰ লগত আলাপ আলোচনা কৰক আৰু ই সমষ্টিত যোনে কেণ্ডিডেট নহওক কিয় আমাৰ এই কেণ্ডিডেট যাতে বিপুল ভোটত জয়যুক্ত হয় আৰু আমাক বাধ্য কৰক ইউপিপিএলৰ নেতৃবৃন্দক বাধ্য কৰক আপোনালোকে বাধ্য কৰক যে ইয়াৰ পৰা জিকি যোৱা মানুহজন যাতে ইএম দিবলৈ বাধ্য হয় কাৰণ ই সবচে বেছি ভোট পাইছে তেনেকুৱা কাম কৰক আপোনালোকে তো এই কামখিনি ক'বলৈ মই আপোনালোকক ৰিকুৱেষ্ট কৰিলোঁ আৰু এটা কথা মই স্পষ্ট ক'ব বিচাৰিছোঁ ইএম জিএমৰ দাদাগিৰি বহুত হ'ল আমাৰ চৰকাৰৰ ইএম জিএমৰ দাদাগিৰি নাথাকিব ইয়াত ৰাইজে কাম কৰিব ইএম জিএম হ'ব কোকৰাঝাৰৰ পৰা সমষ্টিলৈ কি ইনফৰমেশ্যন আছে কি প্ৰজেক্ট আছে কৰি আনিব সমষ্টিৰ সমস্যাখিনি কোকৰাঝাৰলৈ লৈ যাব কিন্তু সি অকলে নিজৰ মতে মই মতালি কৰি সমাজৰ মানে কাম তেখেতে মানে মিছলিড কৰিব নোৱাৰিব সেইকাৰণে প্ৰত্যেকটো সমষ্টিৰ এটা এটা কমিটি হ'ব য'ত মহিলা পুৰুষ জাতি জনগোষ্ঠী চবে থাকিব 3 মাহৰ মূৰে মূৰে মিটিং হ'ব এইখিনি কাম আমি কৰিব লাগিব ছোট ৰাইজ মহিলাৰী ডাঙৰীয়াই বহুত কথা কৈ আছে মোৰ কথা মিছা কথা কয় কিবা কয় আঁচনিৰ কথা নকয় উন্নয়নৰ কথা একো ক'ব নাজানে খালি মানে মোৰ কথা কৈ পেলাই মোক গালি পেলাই তেখেতে মানে বিভিন্ন কথা কয় মোক কৈ আছে মিছা কথা কয় মোৰ মিছা কথা কোৱাৰ কোনো দৰকাৰ নাই প্ৰয়োজন নাই মিছা কথা কিন্তু তেখেতে কৈছে মই এটা কথাই কৈছোঁ মিছা কথা বহুত মিছা আছে এটাই কৈছোঁ যোৱা ইলেকশ্যনত নতুন বিয়া হ'লে চবকৰ 2 তোলা সোণা দিম বুলি কৈছিল হয় না অসম চৰকাৰে ক'লে যে 1 তোলা দিম আমি তেখেতে ক'লে মই 1 তোলা নহয় মই 2 তোলা দিম নতুন বিয়া কিমান হ'ল 5 বছৰত আমাৰ কিমান তোলা সোণা পালে আৰু ওদালগুৰিতে কৈ গৈছিলে 2জন 3জন বিয়া পাতিলে আৰু বেছি সোণা পাব এইটো মিছা কথা হয়নে মিছা কথা কৈ গ'ল গতিকে এতিয়া আহিলে তেখেতক সুধিব যে এই বছৰৰ সোণাটো দিব না নিদিয়ে সোণা লাগিব কিন্তু আমাক তেখেতে নিজে ঘৰত সোণা কিনি থাকে বেলেগক সোণা নিদিয়ে এইটো নহ'ব ৰাইজ এনেকুৱা ঠাট্টা মস্কৰা কৰি ৰাজনীতি কৰি লাভ নাই ৰাইজৰ কাৰণে কাম কৰক আৰু মোৰ ৰাজনীতিটো নিচাও নহয় পেচাও নহয় উদ্দেশ্যও নহয় লক্ষ্য নহয় চুক্তি হোৱাৰ পিছত চবে কৈছে যে মই এপছৰ পৰা ওলাই কি কৰিব মোক সুধিছে মই কৈছিলোঁ মই বেলেগ ফিল্ডত কাম কৰিম শিক্ষা দীক্ষাৰ ফিল্ডত কাম কৰিম শান্তি স্থাপন কৰিব লাগে ভাৰতত বিভিন্ন প্ৰান্তত কাম কৰিম চবে ক'লে নহয় বিটিআৰ অঞ্চলতে ভাল শাসন কৰাৰ কাৰণে এটা সংগ্ৰাম আৰম্ভ কৰক আপুনি আৰু আমি আছোঁ আপোনাৰ লগত গতিকে ময়ো ৰাজনীতিত যোগদান কৰিলোঁ কাৰণ ৰাজনীতিত থাকি পেলাই কিবা এটা পৰিৱৰ্তন কৰাটো আমাৰ দৰকাৰ হৈছে আৰু মোৰ লগত এতিয়া বিভিন্ন জাতি জনগোষ্ঠীৰ নেতৃবৃন্দ আহি যোগদান কৰিছে মই চবকে ধন্যবাদ জনাইছোঁ আমি দাদা ভাই মিলি পেলাই ইয়াত কোনো ৰাজা মন্ত্ৰী চিফ ডিপুটি চিফ নাই যিয়ে নহওক চৰকাৰ গঠন কৰাৰ পিছত আমি দাদা ভাই চবে মিলি পেলাই কিবা এটা কাম কৰিম এইখিনি কথা ক'লোঁ ধন্যবাদ জনালোঁ দীঘলীয়া বক্তব্য নাৰাখোঁ নিৰ্বাচনী প্ৰচাৰত আহিলে আকৌ লগ পাম আপোনালোকক চৰকাৰ গঠন কৰাৰ পিছত আকৌ লগ পাম আজি টংলা আমাৰ এটা সুন্দৰ এটা টাউন আছিলে আমাৰ এই অঞ্চলৰ সবচে পুৰণা আৰু সুন্দৰ টাউনটো হ'ল টংলা কিন্তু ইয়াৰ ড্ৰেনেজ চিষ্টেমটো ঠিক কৰিব নোৱাৰিলে ইমান বছৰ মই শুনিলোঁ আৰু ইয়াত আৰবান ডেভেলপমেণ্ট ইএমৰ দায়িত্ব তেখেতে আমাৰ ইয়াৰ লোকেল MCLৰ হাততে আছে ইএমৰ হাততে বহুত দিন তেখেতে এইবিলাক কাম কৰিব নোৱাৰিলে এই টাউনখন এটা সৌন্দৰ্য বঢ়াব লাগিছিলে ইয়াত মানুহ ভিৰ হৈ গৈছে এইটো এটা বিজনেছ প্লেচ এই অঞ্চলৰ এটা চেণ্টাৰ প্লেচ হয় টংলা আমাৰ এইটো এটা মডেল টাউন হ'ব লাগিছিলে কিন্তু তেখেতসকলে একো কৰিব নোৱাৰিলে সেইকাৰণে আমি চৰকাৰ অহাৰ 1 বছৰৰ ভিতৰতে টংলা টাউনখন এটা মডেল টাউন হিচাপে আমি গঢ়িব লাগিব এইটো চবৰ কাৰণে প্ৰয়োজন গতিকে ৰাইজ মই দীঘলীয়া নকওঁ চুক্তিৰ পিছত ওদালগুৰি জিলাত ইমান ইনষ্টিটিউশ্যন আহিল ইমান অনুষ্ঠান আহিল আৰু ক'ব নোৱাৰে ভাৰতৰ কোনোবা ডিষ্ট্ৰিক্টত নোহোৱা অনুষ্ঠানবিলাক ইয়াতে হ'ব 2খনকৈ ইউনিভাৰ্চিটি হ'ব NIT হ'ব সাই চেণ্টাৰ হ'ব স্পৰ্টছ অথৰিটি আৰু নেশ্যনেল লেভেলৰ ষ্টেডিয়াম হ'ব ইয়াত য'ত নেকি ইণ্টাৰনেশ্যনেল নেশ্যনেল ক্ৰিকেট খেলা ফুটবল খেলা এইবিলাক ইয়াত চলিব গতিকে এই কামখিনি কৰিবৰ কাৰণে নতুন চৰকাৰ হোৱাটো খুব দৰকাৰ হৈছে কাৰণ তেখেতসকলে কৈছে আমি এই বিটিআৰ চুক্তিটো মানি নলওঁ তেখেতসকলে যিহেতু মানি নলয় এই চুক্তিত ইমান ভাল ভাল অনুষ্ঠান আছে এইটো কেতিয়াও ৰূপায়ণ হ'বলৈ তেখেতসকলে নিদিব সেইকাৰণে যাতে পৰিৱৰ্তনৰ স্বাৰ্থত চবে ভোট দিয়ে আপোনালোকৰ ঘৰে ঘৰে এটা কাৰ্ড গৈ পাব এই কাৰ্ডত লিখা থাকিব এটি ভোট এটি পৰিৱৰ্তন আৰু এটি সংস্থাপন मोनसे कार्ड हरनाय जागोन बे कार्डआव लिरनाय थागोन मोनसे भोट मोनसे सोलायनाय आरो मोनसे खामानि आमा की लागे आमा संस्थापन लागे की लागे परिवर्तन लागे
গতিকে আমাৰ ভোট দিম, ভোট দিয়াৰ বিনিময় আমাক পইচা নালাগে, এটা পৰিৱৰ্তন লাগে, এটা ভাল চৰকাৰ লাগে, যিয়ে নেকি দিনে ৰাতি ৰাইজৰ কথা চিন্তা কৰে। আৰু আমাক সংস্থাপন লাগে। সংস্থাপন অকল গভৰ্ণমেণ্ট চাকৰি নহয়, সংস্থাপন বিভিন্ন লেভেলত দিব পাৰে। আৰু এই সংস্থাপনহে আমি বিচাৰোঁ। যি সংস্থাপনে নহওক কিয় নিজৰ ডিগনিটি আত্মা সন্মান লৈ চবে জীয়াই থাকিব পাৰে, এই সংস্থাপনটো যাতে দিয়া হয়। আৰু সেইটো যদি ইচ্ছা কৰে ৩২ লাখ মানুহৰ মাজত ভাল কাম কৰাৰ কাৰণে বহুত সুবিধা আছে। আৰু আমাৰ মানুহবিলাক বহুত কৰ্মী হয়, কষ্ট কৰি কাম কৰি খাব পাৰে। এই কথালৈ আমি যাতে চবে চিন্তা কৰে, এইখিনি মই আপোনালোকৰ আগত ক'লো আৰু ধন্যবাদ জনালো। BPF আৰু বহুত মানুহ আহিবলৈ ৰখি আছে, আপোনালোকে আলোচনা কৰক। প্ৰত্যেকটো সমষ্টিতে BPF মানুহ আমাৰ তাত আহু আহু কৰি আছে, বহুতে লাজো পাইছে, কেনেকে যাম। গতিকে যোগদান কৰক আৰু এইটো লাজ পাব নালাগে, বেয়া পাব নালাগে। চবে আহক, এটা পৰিৱৰ্তন কৰিম। আৰু যি ভুল দেখিছে ইয়াত আহি নকৰিলে হ'ল, তেতিয়াইতো সমাজখন আগুৱাই যাব। এই কথা কৈ মই চবক ধন্যবাদ জনাইছোঁ, বক্তব্য সামৰিছোঁ আৰু চবকে মই অনুৰোধ কৰিছোঁ যাতে ৰেলীত চবে অংশগ্ৰহণ কৰে। ধন্যবাদ থাকিল।